এটা দুটা নহয় ৮,০০০ কৰ্মচাৰীক নিজৰ কামৰ পৰা উলিয়াই দিছে, নিজৰ চাকৰিৰ পৰা উলিয়াই দিছে। ৮,০০০ এটা দুটা নহয়। আৰু তাৰে পিছত আপোনাৰ মোৰ কিমান ডাঙৰ অসুবিধা হ'ব পাৰে এবাৰ ভাবি চাইছেনে? মেটা, আপোনালোকে মেটা মানে কি জানেনে? যদি নাজানে কৈ দিছোঁ, জানে চাগে আজিকালি সকলোৱে, যোনে ছ'চিয়েল মিডিয়া চলায়, ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছআপ, এইবিলাক চব মেটাই চলাই আছে। আৰু মেটাই কি কৰিছে, ৰিচেণ্টলি এটা আপডেট পাইছোঁ যে ৮,০০০ কৰ্মচাৰীক নিজৰ কামৰ পৰা চাকৰিৰ পৰা উলিয়াই দিছে। সেইটো ডাঙৰ কথা নহয়, ডাঙৰ কথা এইটো যে কিয় উলিয়াই দিছে। আৰু এটা কাৰণতে উলিয়াই দিছে যে এই মানুহবিলাকে যিখিনি কাম কৰি আছিল, এতিয়া বোলে সেই কামটো বোলে AI কৰিব। ভাবকচোন, বুজি পাইছেনে? সেই কামটো এতিয়া AI কৰিব, মানুহে নকৰে, AI কৰিব। আৰু তাৰ কাৰণে অসুবিধা কি হ'ব পাৰে এবাৰ মই আপোনালোকক কৈ দিওঁ। এই যে ছাছপেণ্ড হৈ আছে যে একাউণ্টবিলাক, কিছুমানৰ ফেচবুক, কিছুমানৰ ইনষ্টাগ্ৰাম, এনেকৈ যে ছাছপেণ্ড হৈ আছে, এই মেইন কাৰণ এইটোৱে। এতিয়া চাওক, যেতিয়া মানুহ এটাই কাম কৰে, মানুহৰ ইমোশ্যনটো বেলেগ না। সেইটো মানুহ আমেৰিকাৰে হওক, লণ্ডনৰে হওক, ভাৰতৰে হওক, মানুহে পুৰা ইমোশ্যনেলি কানেক্ট হৈ কাম কৰে। এটা একাউণ্ট উৰাই দিয়াৰ আগতে মানুহজনে ভাবিব যে কিবা ভুল কৰিছেনে নকৰিছেনে। হা, মানুহৰ ইমান বেছি ভুল নহয়। যিমানে AI নাহক, যিমানে যি নাহক, মানুহৰ কাম সদায় ওপৰত। AI কেতিয়াও মানুহতকৈ ওপৰত কাম কৰিব নোৱাৰে। হয়তো এনেকুৱা কৰিব পাৰে যে মানুহে নালাগে কাম কৰিব, AI কৰিব, কিন্তু কৰিবহে পাৰিব। মানুহে যিটো পাৰফেক্টলি কাম কৰিব পাৰে, সেই পাৰফেক্ট কাম কেতিয়াও AI কৰিব নোৱাৰে। কাৰণ মানুহৰ ইমোশ্যন আছে, এয়াৰটো ইমোশ্যন নাই, আবেগ অনুভূতি একো নাই। সেইটো হৈছে এটা চিষ্টেম কম্পিউটাৰৰ, কিন্তু মানুহৰ ইমোশ্যনেলি কাম কৰে মানুহে। গতিকে এতিয়া যে এইটো বাৰু সেইটোৰ পিছত সেইটো একাউণ্ট ছাছপেণ্ড হৈ আছে, কিয় জানেনে? AI কাৰণে। AI কি কৰে, আগতে টেনশ্যন নাছিল। আপুনি যদি কিবা সৰু ক্লিপ এটা বেলেগৰ ইউজ কৰিছে, তেতিয়াহ'লে AI এইবিলাক বুজি নাপায় ভাই, ইমিডিয়েট তাক হয়তো ষ্ট্ৰাইক মাৰি দিব, নহয়তো কিবা বেলেগ কৰিব, নহয়তো একাউণ্টটো উৰিয়াই দিব। হা, এনেকুৱা টাইপৰ বিপদ হৈছে। আৰু সেইকাৰণে আপোনালোকে হয়তো জানে যে আজি কম দিনৰ ভিতৰত কিমান মানুহৰ একাউণ্ট ফুচ, কিমান বছৰৰ কষ্ট এনেকৈ উৰি গৈছে, কিমান বছৰৰ কষ্ট উৰি গৈছে। কিয়? এইবিলাক হৈছে AI। মানুহে ভাবি আছে যে AI আহিছে, এতিয়া কিমান ভাল হৈছে, টেনশ্যন নাই, গুগল জেমিনাইত ফটো বনাব পাৰোঁ, আগৰ নিচিনা ফটো উঠিব, নতুন নতুন ঠাইত যাব নালাগে, ঘৰতে বহি জেমিনাইত দুটামান টাইপ কৰি দিছোঁ আখৰ, আৰু মোৰ ভাল ফটো আহি গৈছে। কি ধুনীয়া ChatGPT আছে, তাতে কুৱেশ্যন সুধি আনচাৰ। ভাল ডেফিনেটলি হৈছে, কিন্তু আমি সদায় ভাল ছাইডটোহে চাই আছোঁ। আমি এটা ছাইড চাই আছোঁ, পজিটিভ ছাইডটো, নিগেটিভ ছাইডটো চোৱা নাই। নিগেটিভ ছাইডটো হৈছে, যেতিয়া এই কামবিলাক AI কৰিব ল'ব, আমাৰ ভাৰততো কিছুমান কাম AI কৰিব না, তেতিয়া কি হ'ব? এই মানুহবিলাকক কামৰ পৰা উলিয়াই দিব। যেতিয়া AI কাম কৰিব পৰা হ'ব, দৰমহা দি পেলাই মানুহক কিয় ৰাখিব, উলিয়াই দিব। তো প্ৰথম প্ৰব্লেমটো হ'ল, যিবিলাক নিবনুৱা আছে সেই সমস্যাটো বাঢ়ি যাব। আৰু ছেকেণ্ড প্ৰব্লেমটো হ'ব, মানুহে যিবিলাকে কাম কৰে, মানুহ বহুত ইমোশ্যনেল হয়, মানুহে ইমোশ্যনেলি কানেক্ট হৈ কাম কৰে, কেতিয়াও ভুল ডিচিশ্যন নলয়। AI কেনেকুৱা জানেনে? AIটো মানে আপোনাক কিবা এটা ভুল দেখিছে, এই একাউণ্ট উৰাই দিয়াৰ কি নোৱাৰোঁ, আপোনাৰ সেই ইমান বছৰৰ কষ্ট ছেকেণ্ডত উৰাই দিব। ই কিবা ভুল কৰিছে, উৰাই দিয়া একাউণ্ট। এইটো ভুল কৰিছে, একাউণ্ট ডিলিট কৰি দি, তাৰ ছাছপেণ্ড কৰি দি। মানুহে সেনেকুৱা নকৰিলে হয় কিন্তু। গতিকে AI আহি যিমান ভাল হৈছে, আমি ভালটো দেখিছোঁ, এবাৰ বেয়াটো ভাবি চাব, ভালতকৈ বেছি বেয়া হৈছে। গতিকে আপোনালোকে জনাবচোন যে AI আহি ভাল হৈছে নে বেয়া হৈছে। AIটো গানো বনোৱা কৰিলে, এতিয়া চাকৰিও কৰা হৈছে AI, মানুহবিলাকক উলিয়াই দিব ধৰিছে অফিচবিলাকৰ পৰা, AI কাম কৰিব বোলে। গতিকে এবাৰ আপোনালোকে জনাবচোন যে এই AIটো আহি পেলাই বহুত ভাল হৈছে নে আহিব লগা দিনত এই AIটো আমাৰ কাৰণে বহুত ভয়ানক হ'ব। এবাৰ কমেণ্ট কৰি জনাব নাপাহৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। বহুত বহুত ধন্যবাদ। জয় আই অসম, জয় জুবিন।